আজিৰ এই অৰুণোদয় বেনিফিচিয়াৰীসকলৰ যেটো উদ্বোধনৰ সভা ইয়াত উপস্থিত আজি সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু উপস্থিত অলপ আগতে ভাষণ দি যোৱা আমাৰ কেবিনেট মিনিষ্টাৰ আমাৰ অজন্তা বাইদেউ আৰু উপস্থিত কেবিনেট মিনিষ্টাৰ আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু উপস্থিত আমাৰ বিটিচি অঞ্চলৰ আমাৰ সন্মানীয় MLA সকল আৰু আমাৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ এক্সিকিউটিভ মেম্বাৰ EM আৰু MCLA সকল আৰু সন্মানীয় আজিৰ এই সভাটো দায়িত্ব লৈ পেলাই এই সভাখন দায়িত্ব লৈ পেলাই আমাৰ আয়োজন কৰা আমাৰ কোকৰাঝাৰ DC বাইদেউ SP ডাঙৰীয়া আৰু আমাৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ প্ৰিন্সিপাল সাহু ডাঙৰীয়া আৰু কোকৰাঝাৰ জিলাৰ বিভিন্ন অঞ্চলৰ পৰা আহি উপস্থিত হোৱা আমাৰ সন্মানীয় আই মাতৃসকল আৰু সন্মানীয় অৰুণোদয় বেনিফিচিয়াৰীসকল সঁচাকৈ আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি BTC ৰাইজৰ হৈ ধন্যবাদ দিছোঁ যে আজিৰ দিনত গোটেই BTC অঞ্চলৰ 5খন জিলাত টোটেল 4 লাখতকৈ বেছি আমাৰ অৰুণোদয় বেনিফিচিয়াৰীসকলৰ যেটো উদ্বোধনী সেইটো আজিৰ পৰা যেটো আৰম্ভণি হ'ব এই সুযোগটো দিয়াৰ কাৰণে আমি তেখেতক ধন্যবাদ যাচিছোঁ যে এই বেনিফিচিয়াৰী এই অৰুণোদয় বেনিফিচিয়াৰী সকলৰ কাৰণে সমান ইয়াত কোনোবা বড়ো কোনোবা ৰাজবংশী বা কোনোবা মুছলিম এনেকুৱা নহয় অৰুণোদয় যিসকলে পাবৰ কাৰণে ক্ৰাইটেৰিয়া আছে এই সকলোকে দিয়া হৈছে আপোনালোকে ভাবিব নালাগে যে BTC অঞ্চলত কোনোবা জাতিয়ে বেছি পাইছে বা কোনোবা জাতিয়ে কম পাইছে এনেকুৱা নহয় মুঠতে অৰুণোদয় বেনিফিচিয়াৰী পাবৰ কাৰণে যিসকলে ক্ৰাইটেৰিয়া আছে সকলোকে দিয়া হৈছে আৰু যদি কোনোবা থাকি গৈছে সেইটোও আৰু আমাৰ DC বাইদেৱে জনোৱা মতে আকৌ সেইটো লিষ্ট কৰা হ'ব বুলি আমাক জনাই দিছে মুঠতে হয়তো কোনোবা এজন দুজন বা তিনিজন এনেকুৱা থাকি যাব পাৰে সেইটো বাদ নপৰিব মুঠতে কণ্টিনিউৱাছ প্ৰচেছ সেইটো দিয়াৰ পিছত আকৌ আমি নতুনকৈ লিষ্ট বনোৱা আমাক DC বাইদেউ আমাক জনাই দিছে সেইটো কাৰণে যিসকলে আজিৰ দিনত অৰুণোদয় পাবৰ কাৰণে লিষ্টত অহা নাই সেইটো আপোনালোকে আফচোচ কৰিব নালাগে পাই যাব তো অৰুণোদয় দিয়াৰ আসল CM ডাঙৰীয়াৰ উদ্দেশ্যটো হ'ল যেনিবা আমাৰ মহিলাসকলক অৰ্থনৈতিকভাৱে বা যিসকলে মানে ঘৰৰ মানে একো মানে কাম কৰি পেলাই খাব নোৱাৰা বা একো ইনকাম কৰিব নোৱাৰা লোকসকলক এই যেটো অৰুণোদয় আঁচনি ঘৰ চলোৱাৰ ক্ষেত্ৰত কিছু হ'লেও নিশ্চয় সহায় কৰিব বা আমাৰ মহিলাসকলক উন্নতিকৰণৰ ক্ষেত্ৰত সহায় কৰিব এই উদ্দেশ্যৰে যেটো আমাৰ CM ডাঙৰে এই অৰুণোদয় আঁচনিটো লৈছে সেইটো আমাৰ কাৰণে সকলো ৰাইজৰ কাৰণে খুব ভাল আঁচনি গোটেই অসমবাসীয়ে সেইটো চবে ভাল পাইছে আমি জানো আৰু আমি BTC বাকী ৰাইজ হিচাপেও এই অৰুণোদয় আঁচনিৰ যেটো উদ্দেশ্য সেইটো নিশ্চয় সফল হ'ব আৰু ৰাইজৰ আশা আকাংক্ষা যেটো বহুত বছৰৰ পৰা সেইটো বিচাৰি আছিল নিশ্চয় এইটো সম্পূৰ্ণ হ'ব বুলি মই এটা বিশ্বাস আৰু মই কামনা কৰিছোঁ BTC বাকী ৰাইজে যিসকলে বহুত বছৰৰ পৰা এইখিনি আঁচনিটো বিচাৰি আছে আজিৰ পৰা
আজিৰ পৰা যেটো আৰম্ভ হৈছে তো লেটলি হলেও আমাৰ বিটিসি বাকী ৰাইজে এই অৰুণোদয় যেটো আঁচনি এইটো পাবলৈ সক্ষম হৈছে জানক আৰু আমি বিটিসি হিচাপে আমাৰ কিছুমান কথা আমাৰ জনাব লগা আছে যে আমি বিটিসি হিচাপে আমাৰ যিখিনি সরকার হিসাবে বিটিসি বাকী রাইজক যিখিনি গরিব দুখীয়া সকলক হোক বা সেলফ হেল্প গ্রুপ সকলক হোক বা সিনিয়র সিটিজেন সকলক হোক বা আমার বিকলাঙ্গ বা হ্যান্ডিক্যাপ সকলক হোক যিখিনি আমি আঁচনি দিম বুলি আমি কথা দিছিলোঁ সেইটো আমি জানুৱাৰী মাহৰ পৰা আমি আৰম্ভ কৰিম যেনেকৈ আমি সেলফ হেল্প গ্ৰুপৰ কথা কৈছে বা গরিব দুখীয়া সকলৰ বেনিফিচিয়ারি কথা কৈছে বা মাটিৰ পাট্টা দিয়াৰ কথা কৈছে সেইটো আমি জানুৱাৰী মাহৰ পৰা আমি আৰম্ভ কৰিব পাৰিব ইয়াৰ কাৰণে আপোনালোকে অকল কথাহে দিছে কাম কৰা নাই বুলি একো ভাবিব নালাগে আমি যেনেকৈ কথা দি আহিছোঁ চৰকাৰ অহাৰ পিছত আমি সকলো জাতি জনগোষ্ঠীকে সমানে মানে গরিব দুখীয়াসকলক আমি আৰ্থিক সাহায্য দিয়াৰ কথা কৈছে বা বিকলাঙ্গসকলক আৰ্থিক সাহায্য দিয়াৰ কথা কৈছে বা সিনিয়ৰ সিটিজেনসকলক আৰ্থিক সাহায্য দিয়াৰ কথা বা আইনগতভাৱে যিসকলৰ লগত মাটিৰ পাট্টা নাই এই মাটিৰ পাট্টাটো দিয়া হ'ব বুলি কৈছে সেইটো গোটেই যিখিনি আমি ৰাজ্যৰ ওচৰত প্ৰতিশ্ৰুতি দি আহিছে সেইটো আমি জানুৱাৰী মাহৰ পৰা আমি আৰম্ভ কৰিম আৰু আমি কথা দি আহিছোঁ যে কোকৰাঝাৰ টাউন নিচিনা বা ওদালগুৰি টাউন বা বৰমা টাউন বা মছলপুৰ বা কাজলগাঁও বা যিমান টাউন কমিটি আছে বা মিউনিচিপাল কমিটি আছে ইয়াৰ ভিতৰত যিখিনি আমাৰ ৰাইজ আছে বা আমাৰ ৰাইজসকল আছে ইহঁতৰ যিটো হাউচ টেক্স এইটো আগৰ চৰকাৰৰ দিনত অলপ বেছিকৈ দিয়া হাউচ টেক্সটো বেছিকৈ লোৱা হৈছে বুলি আমি শুনিছোঁ মানে লৈছে তো আমি এইবাৰ নতুন চৰকাৰ অহাৰ লগে লগে সেইটো আমি আপোনালোকৰ যিটো হাউচ টেক্স সেইটো কমাই দিয়া হ'ব বুলি ইতিমধ্যে আমাৰ কাউন্সিলত আলোচনা হৈছে বা ডিচিশ্যন লোৱা হৈছে এইটো অকল আৰু লেণ্ড ভেলু মানুহে 10 লাখৰ মাটি কিনিলে 10 লাখ খাজনা দিব লাগে এই সিস্টেমটো আমি বদলাই দিম সেইটো আমাৰ বিটিসি অঞ্চলত এইটো খুব আগৰ চৰকাৰ দিনত মানে লেণ্ড ভেলুৱেশ্যনটো আমি এই যেটো টেক্স লোৱা সেইটো আমি কমাই দিম বুলি আমাৰ কাউন্সিলত ইতিমধ্যে আলোচনা কৰা হৈছে মতে আগৰ চৰকাৰৰ দিনত কি ভাবে এনেকুৱা ভ্যালু দেখাই পেলাই এনেকুৱা ইমান টেক্স লৈছে আমি বুজি নাপাওঁ মতে আমি এইবাৰ ৰাইজৰ কাৰণে যাতে ৰাইজে ভালকৈ মাটিও কিনাৰ ক্ষেত্ৰত যাতে হাৰাশাস্তি নহয় বা টাউনত থকা লোকসকলে যাতে টেক্সৰ কাৰণে হাৰাশাস্তি নহয় সেইবিলাক গোটেই চালিজাৰি চাই পেলাই আমি সেইখিনি টেক্সৰ ওপৰত আলোচনা অলৰেডি হৈছে আমি কমাই দিম বুলি আমাৰ বিটিসিত ইতিমধ্যে ডিচিশ্যন লোৱা হৈছে তো সেইখিনি কথা যেনক আমাৰ বিটিসি অঞ্চলত PMOY সেইদিনা আমি আৰম্ভ কৰিছোঁ বা বিটিসি অঞ্চলত আমাৰ CM ডাঙৰীয়াই নিযুত মইনা যেটো আঁচনি সেইটো ইতিমধ্যে সেইদিনা তামোলপুৰৰ পৰা আৰম্ভ হৈছে মুঠতে অসম চৰকাৰৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ উদ্যোগত বহুত আঁচনি আছে এই আঁচনিৰ দ্বাৰা দি বিটিসি বাকী ৰাইজে বহুত লাভালাভ হ'ব বা গৰীব দুখীয়াৰ পৰা আৰম্ভ কৰি যিকোনো ক্ষেত্ৰত আজি আপোনালোকে জানে আমি বিটিসি চৰকাৰ হিচাপে ওদালগুৰিত মিনি সেক্ৰেটাৰিয়েট বনাম বুলি কৈছে CM ডাঙৰীয়াই কৈছে আপোনালোকে বনাই ল'ব পাৰিব এইবিলাক অনুমতি আমি পাইছোঁ মুঠতে এইবাৰ বিটিসি অঞ্চলত আমি কৈছোঁ আপোনালোকে যেনেকৈ ভাবিছে ইয়াতকৈ ডাবল গুণ আমি কাম কৰি পেলাই দেখাব পাৰিব বুলি মোৰ এটা বিশ্বাস আপোনালোকে ভাবিছে আমি সেইটো লাগে কিন্তু ইয়াতকৈ আমি আপোনালোকে বিটিসি অঞ্চলত ভাবি আছে যে আমি 100 টকা পাম কিন্তু 100 টাকা নহয় 200 টাকা পাম আমি
আপোনালোকে যিটো ভাবিছে ইয়াতকৈ ডাবল আমি পাই আছোঁ তো সেইখিনি কথা তো আৰু আমাৰ বহুত ক'ব লগা আছে আমি পিছত আপোনালোকক জনাই দিম সময়ৰ অভাৱ আমাৰ CM ডাঙৰীয়া আকৌ বহুত মিটিং আছে তো সেইখিনি কৈ মোৰ বক্তব্য ইয়াতে সামৰিছোঁ থেংক ইউ ধন্যবাদ